নমস্কাৰ বাবুল টিপছ আছাম চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, অসম পুলিচৰ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড ফালৰ পৰা 42টা সাব ইন্সপেক্টৰৰ ভেকেঞ্চি ওলাই আহিছে। বন্ধু বান্ধৱীসকল, এইটো হৈছে আছাম কামাণ্ডো বেটেলিয়ন SI। বন্ধু বান্ধৱীসকল, আপোনালোকে এতিয়ালৈকে যদি অনলাইন এপ্লাই কৰা নাই তেতিয়াহ'লে কৰি ল'ব। বন্ধু বান্ধৱীসকল, আহক জানি লওক কিদৰে আপোনালোকে অনলাইন এপ্লাই কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে আছাম কেৰিয়াৰতে এইটো পাই যাব। বন্ধু বান্ধৱীসকল, আপোনালোকক কি লাগিব ডকুমেণ্টছ অনলাইন এপ্লাই কৰিবলৈ হ'লে জানি লওঁ আহক। প্ৰথমতে লাগিব আপোনালোকক এজ প্ৰুফৰ বাবে চাৰ্টিফিকেট অফ এডমিট কাৰ্ডখন লাগিব SSLCৰ। আপোনালোকক 2 নম্বৰত দিয়া আছে BA BSc BCom। আপোনালোকৰ পাছ চাৰ্টিফিকেট লাগিব। গ্ৰেজুৱেশ্যনত পাছ চাৰ্টিফিকেট লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যিকোনো গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট হ'লেই হ'ল। লগতে আপোনালোকৰ মাৰ্কশ্বিটখন লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন লাগিব, চাৰ্টিফিকেট স্পৰ্টছ পাৰ্চন এইটো থাকিলে আপোনালোকে দিব পাৰে। কাষ্ট চাৰ্টিফিকেট দিব লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব, এণ্ড ছিগনেচাৰ দিব লাগিব। বন্ধু বান্ধৱীসকল, ষ্টাৰ্টিং ডেট হৈছে 8 ফেব্ৰুৱাৰী, লাষ্ট ডেট হৈছে 22 ফেব্ৰুৱাৰী 2023। বন্ধু বান্ধৱীসকল, এইটো আপোনালোকৰ 8 ফেব্ৰুৱাৰীৰ পৰাই অনলাইন ষ্টাৰ্ট হৈ আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে আছাম কেৰিয়াৰতে পাই যাব, আছাম কামাণ্ডো SI বুলি। তাতে আপোনালোকে টাচ কৰি তললৈ স্ক্ৰল কৰি আহিলে এইটো পাই যাব। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক কিদৰে আপোনালোকে অনলাইন এপ্লাই কৰিব। বন্ধু বান্ধৱীসকল, তলতে দিয়া আছে অনলাইন এপ্লিকেশ্যন ফৰ্ম, ক্লিক হিয়াৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে ক্লিক হিয়াৰত ক্লিক কৰি দিব। এইটো আপোনালোকে দেখিছে ক্লিক হিয়াৰ, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি থোৱা আছে যদি ৰেজিষ্টাৰ নাম, আৰু আপোনালোকে আগতে যদি আগতে ৰেজিষ্টাৰ কৰি থোৱা আছে যদি আপোনালোকে ডাইৰেক্ট লগইন হ'ব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকক দেখুৱাই দিওঁ কেনেধৰণে ৰেজিষ্টাৰ কৰিব। আপোনালোকে এইটো দেখি আছে ৰেজিষ্টাৰ নাম, আপোনালোকে ইয়াতে টাচ কৰি দিব। আপোনালোকে এইটো ভালদৰে পঢ়ি চাই ল'ব। আপোনালোকক কোৱা হৈছে আপোনালোকে এবাৰেই কৰিব পাৰিব, পিছত দুবাৰ কৰিব নোৱাৰি। দি দিছে ফটোগ্ৰাফ ফৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ। ইয়াত দিয়া আছে আপোনালোকৰ 450 KB হ'ব লাগিব। এইবোৰ আপোনালোকে চাই ল'ব। ছিগনেচাৰ কেনেকুৱা ধৰণে দিব লাগে আপোনালোকে এইটো ভালদৰে চাই ল'ব। বন্ধু বান্ধৱীসকল, আহক মই এইটো পুৰাই দিছোঁ। বন্ধু বান্ধৱীসকল, এইটো মই দি ল'লোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকক ইয়াতে সকলোখিনি দি ল'ব। প্ৰথমত নাম দিব আপোনাৰ, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ফোন নাম্বাৰ, এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ। এইটো ইয়াত নিদিলেও হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে পিছত আপলোড দিব লাগিব। হাইষ্ট কোৱালিফিকেশ্যন এইবোৰ আপোনালোকে দিব লাগিব, য'ত ৰঙা ষ্টাৰ আছে। বন্ধু বান্ধৱীসকল, এইখন দি হোৱাৰ পিছত আপোনালোকে তলতে এটা দেখিছে প্লিজ চেক এণ্ড কনফাৰ্ম ইয়াৰ ডিটেইলছ বিফ'ৰ ৰেজিষ্ট্ৰেশ্যন ডাটা ওৱান্স ছাবমিটেড কেনট বি চেঞ্জ। বন্ধু বান্ধৱীসকল, এইটো এবাৰ কনফাৰ্ম হৈ যোৱাৰ পিছত আপোনালোকে চেঞ্জ কৰিব নোৱাৰে, বা দুবাৰ আপোনালোকে এপ্লাইও কৰিব নোৱাৰে। বন্ধু বান্ধৱীসকল, এইটো তলতে দেখিছে ৰেজিষ্টাৰ বুলি, আপোনালোকে ইয়াতে ৰেজিষ্টাৰ মাৰি দিব। ৰেজিষ্টাৰ ছাকচেছফুল হৈ গ'ল, এইটো দেখিছে আপোনালোকে। এতিয়া ৰেজিষ্টাৰ মোবাইল ফোন নম্বৰ আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো দি আপোনালোকে লগইন কৰিব লাগিব। আপোনালোকে ইয়াতে দেখিছে গ'টো লগইন মাৰি দিব। আপোনালোকে এতিয়া আপোনালোকৰ ফোন নাম্বাৰটো দিব লাগিব, যিটো নেকি ৰেজিষ্টাৰ কৰিছিলে। আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল ফোন নাম্বাৰটো আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াত ফিল আপ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকে অলপ ৱেইট কৰিব লাগিব। ভালদৰে এইটো চাই ল'ব। আপোনালোকক ইয়াত কেলেণ্ডাৰটো দিয়া আছে, আপোনালোকে মিলাই ল'ব। চন, তাৰিখ, মাহ আপোনালোকে ধুনীয়াকৈ মিলাই ল'ব। বন্ধু বান্ধৱীসকল, অকণমান নেটৰ প্ৰব্লেম হৈ যাব পাৰে, আপোনালোকে এইটো ভালদৰে চাই ল'ব। অকণমান ৱেইট কৰিব। বন্ধু বান্ধৱীসকল, এইখন দেখিছে পেজখন অ'পেন হৈ গৈছে। SLPRB ফালৰ পৰা যিমান ভেকেঞ্চি ওলাইছে আপোনালোকে ইয়াতে পাই যাব। বৰ্তমান যিমান ভেকেঞ্চি ওলাইছে আপোনালোকে ইয়াৰ পৰাই এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, এইটো চাই ল'ব কি ভেকেঞ্চিসমূহ আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই, আপোনালোকে কৰি ল'ব। বান্ধৱীসকল, আপোনালোকে ইয়াতে গোটেইসমূহ আহি যাব।
কি কৰিব লাগে বন্ধু বান্ধৱীসকল এইটো দেখিছে এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুটমেণ্ট ফৰ 42 পোষ্ট অফ সাব ইন্সপেক্টৰ AB ফৰ নিউলি ক্ৰিয়েটেড আসাম পুলিচ কমাণ্ডো বেটেলিয়ন বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াত এইটো দেখিছে এপ্লাই ইয়াত আপোনালোকে এপ্লাই বুলি ইয়াত টাচ কৰি দিব বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকে ইয়াত ডকুমেণ্টছ টাইপ কৰিব লাগিব বন্ধু বান্ধৱীসকল ইয়াত দিয়াই আছে আপলোড ডকুমেণ্টছ 200 KB এইটো আপোনালোকে চাই লওক ভালদৰে কুৱেশ্যন ডু ইউ হেভ স্পৰ্ট চাৰ্টিফিকেট ইয়াত নো দিব থাকিলে দিব তলত যদি থাকে আপোনালোকে তলত ডকুমেণ্টছটো আপলোড দিব লাগিব বন্ধু বান্ধৱীসকল এইটো আপোনালোকে ইয়াত চাই ল'ব 2 নম্বৰ দিয়া আছে গোৰ্খা কমিউনিটি নো আপলোড ডকুমেণ্টছ আপোনালোকে এইটো দেখিছে কৰ্নাৰত ইয়াত আপোনালোকে ক্লিক কৰি দিব সেভ এণ্ড প্ৰচিড আপোনালোকে এইটো চাই ল'ব তলত দিয়া পদসমূহৰ বাবে আপুনি যোগ্য আপোনালোকে ইয়াতে ক্লিক কৰি দিব সেভ এণ্ড প্ৰচিড বন্ধু বান্ধৱীসকল মই ডকুমেণ্টছসমূহ আপলোড দি লৈছোঁ বন্ধু বান্ধৱীসকল মোৰ ইয়াত অকণমান নেটৰ প্ৰব্লেম হৈছে অকণমান ৱেইট কৰিব আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব বন্ধু বান্ধৱীসকল মই ডকুমেণ্টছসমূহ আপলোড দি দিলোঁ বন্ধু বান্ধৱীসকল আপোনালোকে তললৈ অলপ স্ক্ৰল কৰি আহিলে এইবোৰ দেখিব পাব আপোনালোকৰ ফোন নম্বৰ এডিশ্যনেল ফোন নম্বৰ আধাৰ নম্বৰ পাৰ্মানেণ্ট এড্ৰেছ এইবোৰ আপোনালোকে দি ল'ব গোটেইসমূহ ভৰাই ল'ব ডিষ্ট্ৰিক্ট পুলিচ ষ্টেচন আপোনালোকে গোটেইসমূহ ফিল আপ কৰিব লাগিব আপোনালোকে এইবোৰ ধুনীয়াকৈ ফিল আপ কৰি ল'ব মই ফিল আপ কৰি আছোঁ বন্ধু বান্ধৱীসকল মোবাইলত কৰিলে অলপ সময় ৰঙা ষ্টাৰ থকাবিলাক আপোনালোকৰ বাবে অলপ সময় লাগিব এইবোৰ আপোনালোকে ভৰাবই লাগিব আপোনালোকে এইটো দেখি আছে ওপৰতে ভৰাব ৰঙা ষ্টাৰ আছে আপোনালোকে এইবোৰ আপোনালোকে ফিল আপ কৰিবই লাগিব অলপ সময় লৈছে বন্ধু বান্ধৱীসকল ভিডিঅ'টি কেনেকৈ পালে কমেণ্ট যোগে জনাবলৈ নাপাহৰিব আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটো ভিলেজ দিব আপোনালোকৰ এইবোৰ ভৰাই দিব ষ্টেট ডিষ্ট্ৰিক্ট এইবোৰ আপোনালোকে ধুনীয়াকৈ ভৰাই ল'ব বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকে এইটো তলত দেখিছে সেম এজ পাৰ্মানেণ্ট এড্ৰেছ ইয়াতে আপোনালোকে টিক মাৰ্ক দি ল'ব আপোনালোকে গোটেইসমূহ এইবোৰ ভৰাই ল'ব আপোনালোকে ভালদৰে চাই ল'ব এফালৰ পৰা হৈছে নে নাই গোটেইসমূহ চাই ল'ব আপোনালোকে ভালদৰে ফিল আপ কৰিব আপোনালোকে চাই ল'ব দিয়া হৈছে নে নাই ভালদৰে আপোনালোকে ৰিলিজিয়ন এইবোৰ আপোনালোকে গোটেইসমূহ ভৰাব লাগিব ডিষ্ট্ৰিক্ট পিন কোড এইবোৰ ভৰাই দিব আপোনালোকে এইটো তলত দেখিছে কৰ্নাৰত সেভ এণ্ড প্ৰচিড আপোনালোকে ইয়াতে ক্লিক কৰি দিব এইটো দেখিছে আপোনালোকে ইয়াত ক্লিক কৰি দিলে
আপোনালোকৰ পিছৰ পেজলৈ আহি যাব। এইটো দেখিছে আপোনালোকৰ ছাকচেছফুল হৈ গ'ল ছাবমিশ্যন।